নমস্কাৰ, বৰ্তমান মই দোকানতে বহি আছোঁ আৰু নিফটি চাৰ্ট চাই আছোঁ। এয়া হৈছে আজিৰ নিফটি চাৰ্ট। এয়া 16 তাৰিখ, আজি হৈছে 16 তাৰিখ আৰু এতিয়া আমি ডেইলি কেণ্ডেল লগাম ইয়াত। এয়া ডেইলি কেণ্ডেল। এতিয়া প্ৰিভিয়াছ ডে হাই ল' মাৰ্ক কৰিম। ট্ৰেণ্ড লাইন, ইয়াত ট্ৰেণ্ড লাইন ড্ৰ কৰিম। এইটো হৈছে প্ৰিভিয়াছ ডে হাই আৰু প্ৰিভিয়াছ ডে ল'। ইয়াৰ পিছত আমি 5 মিনিট কেণ্ডেললৈ যাম। এয়া হৈছে 5 মিনিটৰ কেণ্ডেল আৰু 5 মিনিটৰ কেণ্ডেলৰ হাই ল' মাৰ্ক কৰিম। এইটো হৈছে 5 মিনিট কেণ্ডেলৰ হাই আৰু এইটো হৈছে 5 মিনিট কেণ্ডেলৰ ল'। এইটো 5 মিনিট কেণ্ডেলৰ ল' আৰু ওপৰফালৰডাল হৈছে 5 মিনিট কেণ্ডেলৰ হাই। এতিয়া আমি লিকুইডিটি চাম। লিকুইডিটি এৰিয়া চাম। এতিয়া প্ৰায় 10:30 বাজিছে। এতিয়া লিকুইডিটি এৰিয়াটো আমি মাৰ্ক কৰিম। এইটো এটা লিকুইডিটি জোন আৰু এইটো এটা লিকুইডিটি জোন। এইটো হৈছে বায়াৰ্ছৰ লিকুইডিটি আছে ইয়াত আৰু ওপৰতো হৈছে চেলাৰ্ছৰ লিকুইডিটি ওপৰত আছে, মানে ষ্টপ লছ। এই তলত হৈছে বায়াৰ্ছৰ ষ্টপ লছ। এতিয়া আমি লিকুইডিটি এৰিয়াত ট্ৰেণ্ড লাইন ড্ৰ কৰিলোঁ। এই ওপৰফালে হৈছে চেলাৰ্ছৰ লিকুইডিটি আছে, তাত গ্ৰীণ ট্ৰেণ্ড লাইন আৰু তলত এডাল গ্ৰীণ ট্ৰেণ্ড লাইন ড্ৰ কৰিছোঁ। ইয়াত বায়াৰ্ছৰ লিকুইডিটি আছে। এতিয়া মাৰ্কেট হয়তো চেলাৰ্ছৰ লিকুইডিটি ল'বলৈ ওপৰত যাব, নহয়তো বায়াৰ্ছৰ লিকুইডিটি ল'বলৈ তললৈ আহিব, মানে ষ্টপ লছ হিট কৰিব। যিটো এৰিয়াত ইয়াত গ্ৰীণ ট্ৰেণ্ড লাইন আছে, এই গ্ৰীণ ট্ৰেণ্ড লাইনৰ পৰা যদি ওপৰলৈ যায়, ওপৰলৈ যদি গ্ৰীণ কেণ্ডেল বনায়, তেতিয়া আমি কল ছাইডত ট্ৰেড ল'ব পাৰিম। আমি চাম এতিয়া কোনফালে যায়। যদি এই ট্ৰেণ্ড লাইনডালৰ ওপৰলৈ যায়, তললৈ নাহি যদি ওপৰলৈ যায়গৈ, ষ্টপ লছ এই ট্ৰেণ্ড লাইনতে ষ্টপ লছ আছে। এই ষ্টপ লছবিলাক হিট কৰি যেতিয়া ওপৰলৈ যাব, ওপৰলৈ গ্ৰীণ কেণ্ডেল বনালে আমি পজিশ্যন বনাব পাৰিম। আৰু ষ্টপ লছ এই ৰেড কেণ্ডেলডালৰ তলত হ'ব। ইয়াত তলত ৰাখি আমি ফাৰ্ষ্ট টাৰ্গেটটো ওপৰৰ গ্ৰীণ ট্ৰেণ্ড লাইনডাললৈকে হ'ব। এই ট্ৰেণ্ড লাইনলৈকে ফাৰ্ষ্ট টাৰ্গেট হ'ব। প্ৰায় 26 পইণ্ট মানৰ টাৰ্গেট এইটো ল'ব পাৰিম। গতিকে এতিয়া আমি চাম আমাৰ ফাৰ্ষ্ট টাৰ্গেট হিট হয়নে নহয়। ইয়াৰ পৰা অলপ কাট কৰি দেখুৱাম মই ফাৰ্ষ্ট টাৰ্গেট আমাৰ হিট হয়নে নহয়, কাৰণ মাৰ্কেটত আমি প্ৰেডিক্টহে কৰিব পাৰোঁ, কোনো চাৰ্টেনিটি নাথাকে। গতিকে আমি ইয়াতে ষ্টপ লছ দি টাৰ্গেট আমি ইয়ালৈকে ৰাখিম। ট্ৰেণ্ড লাইন যেতিয়া চুব তেতিয়া আমি এক্সিট কৰিব পাৰিম। এয়া দেখিছে আমাৰ টাৰ্গেট হিট হ'ল। আমাৰ ফাৰ্ষ্ট টাৰ্গেট হিট হৈছে। এয়া ট্ৰেণ্ড লাইন, গ্ৰীণ ট্ৰেণ্ড লাইন টাচ কৰিলে, গতিকে আমি ফাৰ্ষ্ট টাৰ্গেট হিট হ'ল। এতিয়া চাম ছেকেণ্ড টাৰ্গেটলৈ যায় নে নাযায়। ফাৰ্ষ্ট টাৰ্গেটটো হিট হ'ল বাৰু।
এইদৰে আমি লিকুইডিটি চাই ট্ৰেড কৰিব পাৰোঁ। গতিকে মাৰ্কেট যাব, লিকুইডিটি টু লিকুইডিটি, ষ্টপ লছ হাণ্টিং হ'ব। ৰিটেইলাৰ্ছৰ য'ত ষ্টপ লছ থাকে সেইটো ষ্টপ লছ হাণ্টিং হ'ব। তাৰপিছত মাৰ্কেট ওপৰলৈ যাব। আৰু ফুড ছাইডতো সেইদৰে তেনেকৈ ৰিটেইলাৰ্ছৰ ষ্টপ লছ হাণ্টিং হ'ব। ষ্টপ লছ হাণ্টিং হোৱাৰ পিছত মাৰ্কেট ডাউন আহিব। গতিকে লাইভ মাৰ্কেটত দেখুৱাম বুলি ভাবোঁ, কিন্তু লাইভ মাৰ্কেটত দেখুৱাবলৈ কিছু অসুবিধা থাকে। সেইবাবে মই এইদৰে ভিডিঅ' বনাই ভিডিঅ'টো দিলোঁ আপোনালোকলৈ। যদি আপোনালোকে আৰু ইচ্ছা কৰে জানিবলৈ, তেতিয়াহ'লে কমেণ্ট কৰিব। মই এইদৰে আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালোঁ।